ভুল দেখি আঁতৰি যোৱাজন নহয়, তোমাৰ হাজাৰটা ভুল দেখিও তোমাক মানে লগত থাকি সদায় আগবঢ়াই লৈ যোৱাজনহে ভাল পোৱা বা প্ৰেম। আৰু মই সেইটো ভাবো, তোমাক যোনে ভাল পায় ন, তেওঁতো সদায় তোমাৰ লগত থাকিব, তুমি যিয়ে নকৰা কিয়। তুমি লাগিলে কিবা এটা ভুল কৰা, তেওঁ তোমাক বুজাব, সেইখিনি কথা তোমাক শিকাই বুজাই আগবঢ়াই লৈ যাব, তেওঁতো তোমাক কেতিয়াও এৰি নিদিয়ে। আৰু মই ভাবো প্ৰেম সদায় সৃষ্টিৰ কাৰণ হ'ব লাগে, ধ্বংসৰ কাৰণ নহয় দেই। আৰু ফটো এখন ভিডিঅ' এটা বা এনেকে ছচিয়েল মিডিয়াত দি সেইটো কি পাব কোৱাচোন? কাৰণ জোৰ কৰিতো কেতিয়াও ভাল পোৱা ল'ব নোৱাৰি ন, সেইটোৱে আৰু মই ভাবো। নমস্কাৰ, আপোনালোক সকলোকে মই ৰিজুৱে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো। যেতিয়া নিগেটিভ কমেন্ট বিলাক আহে, তুমি কেনেদৰে গ্ৰহণ কৰি লোৱা? চোৱা, কেতিয়াবাতো ভুল হ'বও পাৰে, হয় নাই? এতিয়া ভিডিঅ' চিডিঅ' বনাই আছো, কেতিয়াবা যদি মই কিবা এটা ভুল কৰিছো, তাত যদি কোনোবাই মোক কিবা এটা বেয়াকে কয়, তেতিয়া মই সেইটো বস্তু ধুনীয়াকে একচেপ্ট কৰি লওঁ, তাত একো নাই। কিন্তু এনেই যদি মই একো ভুল নকৰাকেতো বহুতে দি দিয়ে ন, জিটি মেছেজ দি দিয়ে আজিকালি। আৰু কি আৰু সেইখিনি বস্তু কি ইমান গুৰুত্ব নিদিওঁ, আৰু সেইখিনি বস্তু চাইনো কি পাম, গুৰুত্ব দিনো কি পাম, হয় নাই? তো বেয়া পোৱা খিনিয়েতো অবভিয়াছলি সেইখিনিয়ে ক'বই মোক বেয়াকে কিবা এটা, সেইখিনি বস্তু কি আৰু নৰ্মেলি দি দিয়া, গোটেইখিনি বাকিয়ে দিয়া, সেইটোৱে আৰু সেইখিনিও দি দিয়া। নিগেটিভ কমেন্টত গুৰুত্ব দি থাকিলে আগবাঢ়িয়ে যাব নোৱাৰিমচোন। সেইটো হয়। কেতিয়াবা প্ৰেম কৰি পাইছা নে নাই? প্ৰেম হ'ব পাৰি ন? প্ৰেম কৰি পাইছা নে নাই? প্ৰেম কৰি পাইছো বাৰু। এই প্ৰেম, তুমি যে প্ৰেম কৰিলা, প্ৰেমৰ সংজ্ঞাটো দিব পাৰিবা নে নাই? প্ৰেমৰ সংজ্ঞা মই এটাই দিব পাৰিম। কি দিব পাৰিবা? কি দিম জানানে? প্ৰেম বুলি ক'লে মই এতিয়া এটাই ক'ম, আৰু কি জানানে? মানে ভুল দেখি আঁতৰি যোৱাজন নহয়, তোমাৰ হাজাৰটা ভুল দেখিও তোমাক মানে লগত থাকি সদায় আগবঢ়াই লৈ যোৱাজনহে ভাল পোৱা বা প্ৰেম। আৰু মই সেইটো ভাবো। বাকী তুমি মোৰ কথাটো বা কি বুজিলা মই গম নাপাওঁ বাৰু। বুজিলো, খুব ধুনীয়াকে বুজিছো, যিহেতু আমিও আগতে প্ৰেম কৰি আহিছো ন, বুজি পাইছো বাৰু। এতিয়া এই প্ৰেমৰ পৰা তোমাৰ কি অভিজ্ঞতা হৈছে? প্ৰেমৰ পৰা অভিজ্ঞতা বুলি ক'বলৈ তোমাৰ কি আৰু আগবাঢ়ি যাবলৈ শিকিছো আৰু এতিয়া। প্ৰেমটো চবৰে জীৱনত কেতিয়াবা ধোকা খাই পাইছা নে নাই? পাইছো, বহুত বেয়াকে পাইছো। এবাৰে খাইছো বাৰু দেই, এবাৰে খাইছো। কোনে ধোকা দিলে? আৰু নামটোনো কেনেকে কৈ দিওঁ, ভিডিঅ'টো চাগে চাবই, নামটো ক'বলৈ ভাল নাই। কিন্তু এতিয়া সেইটো বস্তু নাই আৰু দেই। মানে কি কাৰণে ধোকা দিলে? কি কাৰণে ধোকা দিলে? এতিয়া নাজানো, আৰু মোৰ কৰবাত কিবা ভুল দেখিলে চাগে। আৰু এতিয়া চাবা, যেতিয়া কিছুমানৰ কথা কৈছো দেই, সকলোৰে কথা নহয়, কিছুমান ল'ৰা এনেকুৱা আছে আজিকালি, যেতিয়া মানে তেওঁ প্ৰেম কৰে নহয়, কিবা কাৰণত যদি প্ৰেমিকা গৰাকী আঁতৰি যায়, তেতিয়াহ'লে সেই প্ৰেমিকা মানে গৰাকীক যেতিয়া লগ কৰোতে বনোৱা ভিডিঅ', ফটো, যিকোনো ধৰণৰ ভিডিঅ' বনাই, মানে একদম কেতিয়াবা এনেকুৱাও হৈ যায়, একদম কিবা কিবি ধৰণৰ ফটো আপলোড কৰি দিয়ে। আচলতে তোমাৰ মতে সেইটো প্ৰেম নে? সেইবিলাক কৰিব লাগে নেকি? মই সেইটো বস্তু নাভাবো দেই। কাৰণ কিয় জানানে, জোৰ কৰি কেতিয়াও ভাল পোৱা হব নোৱাৰে ন। সেইটো বস্তু জোৰ কৰিনো কেনেকে ভাল পোৱা হব? তো ফটোখন দি কাৰোবাক ধ্বংস কৰি দিয়াটো, সেইটোতো তাইৰ জীৱনতো ধ্বংস হব ন, কিবা এটা যদি বেয়া কিবা এটা যদি দি দিয়ে ছচিয়েল মিডিয়াত। তো এইটো মই ভাবো সেইখিনি নকৰাই ভাল। আৰু তোমাৰ তো যোনে তোমাৰ লগত থাকিব, তেওঁতো সদায় থাকিব। যোন তোমাৰ আপোন মানে, আৰু যোন আপোনজনটো সদায় লগত থাকিব। আৰু যোনে তোমাক আপোন বুলি নাভাবে, তেওঁতো কেতিয়াও লগত নাথাকে ন, তুমি যিয়ে নকৰা কিয়। কান্দা নাই দেই, ধোঁৱাটোহে চকুত লাগিছে। চোৱা, এইখিনিতে কওঁ, চোৱা, তোমাক যোনে ভাল পায় ন, তেওঁতো সদায় তোমাৰ লগত থাকিব, তুমি যিয়ে নকৰা কিয়। তুমি লাগিলে কিবা এটা ভুল কৰা, তেওঁ তোমাক বুজাব, সেইখিনি কথা তোমাক শিকাই বুজাই আগবঢ়াই লৈ যাব, তেওঁতো তোমাক কেতিয়াও এৰি নিদিয়ে। আৰু মই ভাবো প্ৰেম সদায় সৃষ্টিৰ কাৰণ হ'ব লাগে, ধ্বংসৰ কাৰণ নহয় দেই। আৰু ফটো এখন ভিডিঅ' এটা বা এনেকে ছচিয়েল মিডিয়াত দি সেইটো কি পাব কোৱাচোন? কাৰণ জোৰ কৰিতো কেতিয়াও ভাল পোৱা ল'ব নোৱাৰি ন, সেইটোৱে আৰু মই ভাবো। খুব ধুনীয়া ক'লে যে ভাল পোৱাটো আচলতে জোৰ কৰি লোৱা বস্তু নহয়। ভাল পোৱা মানে কি আৰু অট'মেটিক হৈ যায়, সেইটোৱে হয় নে? জোৰ কৰিতো ভাল পোৱা জনটো এনেও লগত থাকিব ন, কিয় এৰি থৈ যাব? সেয়াই আচলতে যদি আপোনালোকক কোনোবাই এৰি গৈছে, তেতিয়াহ'লে আপোনাক কেতিয়াও ভাল পোৱা নাছিলে, তেতিয়াহ'লে আপুনিও বাদ দিয়ক আজিৰ পৰা। অনুপমৰ জীৱনৰ
একেবাৰে স্মৰণীয় ঘটনা এটা জানিব বিচাৰিছো। স্মৰণীয় ঘটনা মই একদম সৰুকাললৈ ঘূৰি যাব লাগিব। সৰুকালৰ স্মৃতিবোৰেতো বেছি ভাল লাগে। মোক মানে প্ৰথমতে শংকৰদেৱত দিছিলে হা। তো শংকৰদেৱত দিছিলে মানে আমাৰ ঘৰৰ পৰা অলপ দূৰ আৰু তেতিয়াতো গাড়ী বাইক চাইক একো নাছিলে, মায়ে চাইকেল দি আনা নিয়া কৰে শংকৰদেৱলৈ। তো মই মানে তেতিয়া একদম সৰুতে পুৰা কান্দো, মানে মই স্কুল যাব নিবিচাৰো। স্কুল যোৱা বুলি ক'লে মানে বহুত বেয়া পাওঁ। এনেকুৱা হয় মোৰ ভৰি গেৰুৱা চাইকেলত এনেকে সুমুৱাই দিওঁ, এনেকে মোৰ দুবাৰ এনেকে গেৰুৱাটো খুলি গৈছে চাইকেলত স্পকত লাগি। নিজে সোমাই দিওঁ, মানে মই স্কুল নাযাওঁ, লাগিলে মোৰ যি হয় নাযাওঁ। এনেকুৱা পাইছো। এনেকুৱা কচুগুটি ল'ৰা ছোৱালী দেখিছে ক'ৰবাত। তাৰপিছত এখন শংকৰদেৱত দিলে, তাত মানে মোৰ কোনো গাঁৱৰ লগৰ চগৰ নাছিলে, সেইকাৰণে মই তাৰ পৰা মোক আঁতৰাই দিলে। তাৰ পৰা দি আকৌ এখন বেলেগ শংকৰদেৱত নাম লগাই দিলে দেই। তাতো নগলো, তাতো যাব নিবিচাৰো, একদম কান্দি কুটি মানে হাহাকাৰ আৰু। তাৰপিছত মই মাহঁতক ক'লো, তেতিয়া সৰু যে একো বুজি নাপাওঁ মানে। তো গোটেই ঘৰৰ ওচৰৰ পোৱালি কেইটাও মানে আমাৰ গাঁৱতে পঢ়ে। তোমাক মই ক'লো, মা মই আৰু শংকৰদেৱত নোৱাৰিম, মোক মাধৱদেৱত দিব লাগিব। মাধৱদেৱ মানে LP স্কুলত দিব লাগিব দেই। সৰুতে মাধৱদেৱত দিলেহে মই পঢ়িম, স্কুল যাম গাঁৱতে। তো শংকৰদেৱ মানে তেতিয়া অলপ দূৰো আছিলে, মায়ে অনা নিয়া কৰিব লাগে। তাৰপিছত মাহঁতে দিলে আৰু হ'ব দে, ই মাধৱদেৱত দিলে চাগে স্কুল যাব, তো গাঁৱতে দিয়া কথা। স্কুলখনৰ নাম আছিল নে মাধৱদেৱ, তুমি নিজে বনাইলা? নহয় মই নিজে দিহে লৈছো। শংকৰদেৱ আৰু মাধৱদেৱ মানে সেইটো মাধৱদেৱত যাব খুজিছে আৰু। তাৰপিছত গাঁৱত দিলে, কিন্তু মোৰ প্ৰথম 2 দিনমান গলো, তাৰপিছত যাব মন নাযায়। এদিন দেউতাই কি কৰিছে, ঘৰৰ ওচৰতে দোকান আছে মানে দেই দুখনমান, তাৰ ওচৰলৈকে মই স্কুল নাযাওঁ, ৰাতিপুৱাৰ সময় কান্দি আছো, একদম কান্দি আছো, নাযাওঁ। দেউতাই একদম মোক পুৰা বাটত নি আঁঠু কঢ়াই থৈ দিছেগৈ, সৰু একদম মেইন ৰাস্তাত আঁঠু কঢ়াই থৈ দিছেগৈ। তাৰপিছত দেউতাহঁতক মানে চবে সুধি থাকে যে কি হ'ল মানে ইয়াক কিয় আঁঠু কঢ়াই থৈ দিছ, চবে সোধে। তো দেউতাই কি কৰিছে, ধুনীয়াকে একদম বহী এখনতে এনেকে লিখি লৈ আহিছে পাঠ এটাতে, স্কুল নোযোৱাৰ বাবে বুলি দি ধুনীয়াকে মই এনেকে আঁঠু কাঢ়ি আছো, সেইখন ধুনীয়াকে একদম বাঁহ এডালত পুতি এনেকে মানে পুতি পিনি এনেকে থৈ দিছে, ইয়াতে স্কুল নোযোৱাৰ বাবে। উত্তৰ দি মানে ভাগ লাগি গৈছে দেউতা। ধুনীয়াকে মই পিনে একদম আঁঠু কাঢ়ি আছো, তাৰপিছত চাইনবৰ্ডখন এনেকে মাৰি থৈ দিছে। তাৰপিছত গাঁৱৰ মানুহ আহি পিছত উঠাই কৰি দিছে আৰু। সেইটো মোৰ জীৱনত মই কেতিয়াও পাহৰিব নোৱাৰা এটা স্মৃতি। মাধৱদেৱ স্কুলতে পঢ়িলা? মাধৱদেৱ। তাৰপিছত সেইদিনাৰ পৰা মই বহুত ভাল হৈ গলো, কিন্তু স্কুল যোৱা হৈ গলো। তাৰপিছত স্কুল যোৱা ভাল শিক্ষা দিছে একদম পুৰা। 2-3 ঘন্টা আঁঠু কঢ়াই থৈ দিছে, তাৰপিছত স্কুল যোৱা হৈ গলো আৰু। উঠাবলৈও দিয়া নাই? ভালে কৈছে। আজিকালি ল'ৰা ছোৱালীবোৰ বৰ কচুগুটি হলে এনেকুৱা কৰিব লাগিব। আগৰ ল'ৰা ছোৱালী কচুগুটি অৱস্থা কি কৰিছে, আৰু আচলতে আমাৰ মাহঁতে খুব আঁঠু কাঢ়িছিলে, কিন্তু আমিও বহুত আঁঠু কাঢ়ি পাইছো। আঁঠু কাঢ়িছো, মাৰ খাইছো বহুত। আমিও খাই পাইছো বাৰু দেই, বহুত মাৰ খাই পাইছো, বিশেষকৈ মাৰ পৰা বহুত খাইছো। এই ক্ষেত্ৰত দেউতাই যে সেইটো সময়ত তোমাক এনেকৈ আঁঠু কঢ়ালে, তোমাৰ বহুত খং উঠিছিল নে? বহুত বেছি। তেতিয়া এতিয়া একো কৰিবও নোৱাৰো, কিবা এটা যদি কৰিব বিচাৰো আৰু মাৰহে খাম, মানে আঁঠুৱে কাঢ়ি আছো আৰু চুপচাপ। এতিয়া মানে দেউতালৈ এতিয়াও খং উঠে নেকি? দেউতালৈ এতিয়া খং নুঠে বাৰু, এতিয়া খং উঠিব, এতিয়া বুজি পোৱা হলো, তেতিয়া বুজি নাপাইছিলো ন সৰুতে আৰু। পানী দিব লাগিব ন? অলপ লাগিছে, পানী দিব লাগিব। আমাৰ নতুন ৰান্ধনীয়ে লৰাই আছে, পানী দি দিওঁ, কথাৰ মাজতে অকমান লাগিবলৈ আৰম্ভ কৰিলে, সিজি থাকিব তেতিয়া। তো ৰাইজ, এয়া মই জীৱনত প্ৰথমবাৰ বনোৱা মাংস হ'ব হৈছে আৰু নমাব হৈছেগৈ, খামহে আৰু আজি। অনুপম, যেতিয়া আমি কিবা এটা কাম কৰিবলৈ আগবাঢ়ো, তেতিয়াহ'লে প্ৰথম কথাটো আমি কাক কওঁ? বন্ধুক কওঁ ন? যেতিয়া আমি তলৰ ফালে যাওঁ তেতিয়াও বন্ধুক কওঁ, ওপৰলৈ গ'লে তেতিয়াও বন্ধুক কওঁ। কিন্তু তোমাৰ জীৱনত বন্ধুৱে তোমাক কিমান চাপৰ্ট কৰিছে, আৰু বন্ধুৰ বিষয়ে তুমি কি ক'বা? বন্ধুৰ চাপৰ্ট বুলি যদি ক'বলৈ যাওঁ, তো একদম ষ্টাৰ্টিঙৰ পৰা মোৰ লগত আছে মোৰ সখী দেই। তো তাৰ নাম জিষ্ণুজ্যোতি হয়, জিষ্ণুজ্যোতি মহন্ত ল'ৰা। তো সি মোক একদম জিৰ'ৰ পৰা বহুত চাপৰ্ট কৰিছে। সি মানে মই একদম জিৰ'ত যেনেকে ষ্টাৰ্টিং কৰিছিলো, সি যেনেকে মোৰ লগত আছিলে, সি আজিও মোৰ লগত তেনেকেই আছে। সেইটো বস্তু ভাল লাগে। আৰু এতিয়াতো মোৰ লগত আছে বাৰু, মই এতিয়া শ্বৰ্ট হিষ্টৰী বনাবলৈ লৈছো। মোৰ লগত আৰু 3জন বন্ধু আছে, মুন, শিবু, মানস। ইহঁতখিনিও মোক এতিয়া যথেষ্ট হেল্প কৰে, তো ভাল লাগে আৰু। সিহঁতে মোৰ গাঁৱৰ নহয়, সিহঁত মোৰ গাঁৱৰ নহয় যদিও মানে সিহঁতখিনি বহুত আপোন হৈ গ'ল আৰু এতিয়া নিজৰ নিচিনা, আৰু একদম ভাল লাগে সিহঁতৰ লগত। বন্ধুৰ লগত তেওঁ ভালেই হয়, আৰু বহুত কথা পাতিলো। ইয়াৰ মাজতে সুধো দেই, তেওঁ প্ৰেমত বহুত ধোকা খালে, প্ৰেমত বোলে বহুত ধোকা খালে, কথাটো তেওঁ জানিব আৰু। যদি কেতিয়াবা নহয়, এবাৰেই হৈছে, আৰু এতিয়া কথাটো সুধিবলৈ বিচাৰিছো মই,
যিহেতু তুমি এতিয়া ধুনীয়াকে ওপৰলৈ উঠি উঠি গৈ আছা, কামবিলাক ভাল হৈ গৈ আছে, কেতিয়াবা তোমাৰ যদি কামবোৰ আৰু বেছি ওপৰলৈ গুচি যায়, তেতিয়া যদি হঠাতে তোমাৰ প্ৰেমিকা গৰাকী ঘূৰি আহে, তুমি একচেপ্ট কৰিবানে? নাই সেইটো আৰু একচেপ্ট কৰিব লগা একো নাই, যিটো বস্তু গ'ল সেইটো গ'লেই আৰু সেইটো আৰু আহা চান্স নাই আৰু কেতিয়াবা প্ৰেমত পৰিব আকৌ বিচাৰিবানে নাই? প্ৰেমত পৰিবলৈ এতিয়াতো তেনেকে মন নাই বাৰু, কিন্তু চাওঁচোন ভৱিষ্যতলৈ কি হয়। তো এতিয়া বৰ্তমান নিজৰ কামখিনি কৰি যাওঁ, প্ৰথম নিজে সফল হৈ লওঁ, তাৰপিছত ভাবিম আৰু প্ৰেম। মই এটা গোটেইখিনি সামৰি এটা কথা সুধিব বিচাৰিছো, আচলতে মানুহক জীৱনটোত সুখী হৈ থাকিবলৈ কিহৰ প্ৰয়োজন বুলি তুমি ভাবা? সুখী হৈ থাকিবলৈ তোমাৰ বিশেষ টকা পইচাৰ তেনেকে একো প্ৰয়োজন নাই। তোমাৰ সামৰ্থ্য অনুযায়ী তোমাৰ যিখিনি আছে সেইখিনিতে সুখী থাকিব লাগে আৰু একো যে মোৰ একদম গাড়ী থাকিব লাগিব, মোৰ বহুত টকা পইচা থাকিব লাগিব, ভাল এটা ঘৰ থাকিব লাগিব, সেইটো নহয়। মই ভাবো আৰু দেই, ধুনীয়াকে ফেমিলিৰ লগত মকা মিলাকে থাকি যিটো পাইছো সেইটোতে সন্তুষ্ট থাকি সুখী হৈ যোৱাটোৱে মেইন আৰু সেইটোৱে আৰু এতিয়াই মানে ইয়াৰ পৰা পাকঘৰৰ ফালৰ পৰাই সকলো অসমবাসীকে ৰাসৰ বহুত শুভেচ্ছা জনাইছো। তো সেইটো কাৰণে ভাবিম যিহেতু ৰাস, সেইটো কাৰণে আমি ৰাসৰ একদম বাঁহীৰ সুৰটো যিটো মানে এনি টাইম মানে আমি শুনি থাকিব পাৰো, ভাল লাগে, সেই সুৰটো বাঁহীত অকণমান শুনিব বিচাৰিম। অ'কে, ঠিক আছে দিয়া, বজাই দিম বাৰু। একদম এনেকুৱা লাগিছে, একদম একদম ৰাসৰ মানে হেৰিয়ত থকা নিচিনা লাগিছে আৰু মঞ্চত থকা নিচিনা লাগিছে, বহুত বেছি। আৰু যিহেতু বেলেগৰ বাঁহী, নিজৰ বাঁহী হলে বেলেগ কথা আৰু তেনেকুৱা হঠাতে হৈ গৈছে, যিহেতু তেওঁ অনা নাই, নেক্সট বাৰ আহিলে ধুনীয়াকে লৈ আহিব, গোটেই গীটাৰ বাঁহী গুটি লৈ আহিব, আমি ধুনীয়াকে ইয়াতে বজাব, আকৌ এসাঁজ খাম, আকৌ এটা বেলেগ ৰেচিপি এবাৰ তুমি পুৰা ধুনীয়াকে বনাবা, ধুনীয়াকে ৰেচিপি এটা নেক্সট বাৰ মই কথা দিলো, মই তোমাক বনাই খুৱাম। বাপৰে, বনাই খাবা। এতিয়াও বনাইছে দেই, মই শিকাইহে দিছো অকণমান, তেওঁ কিন্তু বনাইছে ধুনীয়াকে, আৰু মাহঁতে খুব ভাল পাব। আৰু যে কি নহওক সময় বহু হ'ল, যিহেতু আমি বিদায় ল'ব লাগিব, আৰু ইয়াতে অনুপমক বহুত বেছি ধন্যবাদ দিছো, ইমান সৰু। ধন্যবাদ থাকিল দেই, ইমান ধুনীয়া এটা সুবিধা দিলা মোৰ মনৰ কথাখিনি ক'বলৈ। আৰু অনুপমক এইটো কাৰণে ধন্যবাদ দিছো, মানে বয়স অনুপাতে পুৰা পৰিপক্ক হৈ গৈছে ল'ৰাটো, আৰু আগবাঢ়ি যাওক। আপোনালোকে মিনি ব্লগ বিলাক চাই থাকিব, ইউটিউবত চাই থাকিব, আছে ধুনীয়াকৈ আছে, মিষ্টাৰ বৰদলৈ বুলি আছে, অনুপম বৰদলৈ, ধুনীয়াকৈ আপোনালোকে ভিডিঅ'বোৰ চাই আমাক জনাব কেনেকুৱা লাগিছে, আৰু অনুপমৰ আজি এই অনুষ্ঠানটোনো কেনেকুৱা লাগে আপোনালোকক জনাব। এনেকৈ আমাৰ উঠি অহা প্ৰজন্ম আচলতে আগবাঢ়ি যাব লাগিব। বাৰু যিহেতু আমি খাদ্যটো খাবই লাগিব, অনুপমেনো কেনেকুৱা মাংস বনাইছে সেইটো জনাম বাৰু। তাৰ আগতে মই অনুপমক এই পাকঘৰৰ অভিজ্ঞতাৰ বিষয়ে অকণমান জনাব। পাকঘৰৰ অভিজ্ঞতা বুলি যদি ক'বলৈ যাওঁ, তোমালোকৰ ভিডিঅ' চাইছো ষ্টাৰ্টিঙৰ পৰাই, ভাল লাগিছে। ধন্যবাদ। মন আছিল যে কেতিয়াবা এনেকে আহিম, তোমাৰ লগত কথা পাতিম, তো আহিলো, সেইখিনি সুবিধা বেদান্তইও হেল্প কৰিলে ধুনীয়াকে, তো আহিলো, ভাল লাগিল, তোমাৰ লগত অলপ কথা পাতিলো, বনাবলৈ অলপ শিকিলো। তো মোৰ পিনৰ পৰা মই এইটোৱে বিচাৰোঁ, তোমালোক সদায় আগবাঢ়ি যোৱা, এনেকৈ কাম কৰি যোৱা, সকলোৱে আগবঢ়াই দিব বা এনেকৈ ছাপোৰ্ট কৰি যাব, সেইটোৱে আৰু। ধন্যবাদ। তেতিয়াহ'লে অকণমান ৰ'ব, আহি আছো। আমি একেবাৰে শেষৰ পৰ্যায়লৈ আহিলো, এইফালে মাংস হৈ গ'ল, আৰু অনুপমে কি ধুনীয়া কালাৰৰ মাংস বনাইছে, দেখিবই ভাল হৈছে, খাব বা কেনেকুৱা হৈছে, বেছি টেষ্টি। আৰু এনেকৈ টেষ্টি মাংস আগত ৰাখি মই একেবাৰে ৰৈ থাকিব নোৱাৰো, আৰু মই মানুহ যদি এই খাই মানে একেবাৰে শকত হৈ গৈছো লাহে লাহে, উপায় নাই, নতুন নতুন আলহী, নতুন নতুন মানে টেষ্ট লৈ আছো। বাৰু যে কি নহওক, প্ৰথমতে মই অনুপমে কি বনাইছে খাই কৈ আছো, বেয়া হ'লে বেয়া বুলি ক'ম।
দেই তুমি খোৱা টুক 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 খোৱা 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 জুচি এই প্ৰথম মই খাই চাওঁ নি বাৰু খোৱা তুমি খোৱা ভাল হ'লে তোমাক খাব দিম মানে হয়নে খোৱা ৰবা প্ৰথম মই নহয় কি মানে হা চক হৈ গৈছা নেকি মই খাব নোৱাৰিম আৰু দিয়া এখন মোক পেক কৰি দিয়া মই ঘৰত লৈ যাম বে সঁচাকে ভাল বনাইছো তেতিয়াহ'লে মই খাই কৈ আছো একদম জুচি মই পেক কৰি লৈ যাব লাগিব মালে অলপ ভাল আছে ন মানে মই বুজাব নোৱাৰিম সঁচাই কৈছো ভাল বনাইছো কেমেৰা মুখত মানে কেমেৰা মানে কেমেৰা মানুহ মানে লেলাওটো ওলাই গৈছে মাংস জুচি দেখি আৰু বাকী বেকগ্ৰাউণ্ডত থকা বেদান্ত আৰু ভাইটি দুইজনে এতিয়ানো খাবলৈ পাওঁ এই বনোৱা মাংস এনেকুৱা লাগিছে এটা দেখুৱাই দেখুৱাই খাওঁ নেকি কি মজা লাগিছে ন দিয়া আমি খাওঁ ভিডিঅ'টো সামৰা নেকি ন চাও গাইছ নহলে মানে লাষ্ট কৰি খাই আছো যে নিজে নিজে বলে বেছিকে খাব পাৰে সেইটোৱে বাৰু যেকিন হওক আজি সঁচাকৈ অনুপমৰ লগত কথা পাতি বহুত বেছি ভাল লাগিলে আপোনালোকৰ ভিডিঅ'টো চাই খুব ভাল পাব নহয় জানো তেতিয়াহ'লে ভিডিঅ'টো চাব লাগিব আপোনালোকে গোটেইখিনি ভালকৈ চাব এনেকৈ মৰম দিব মোকো দিব অনুভৱ মোক দিব এনেকৈ যাতে আমি আগবাঢ়ি যাব পাৰোঁ আপোনালোকৰ মানে অবিহনে আমি একো নহয় তো আপোনালোকে আমাক এনেকৈ আগবাঢ়ি লৈ যাব তো বহুত মৰম দিব আজিলৈ আহোঁ শুভৰাত্ৰি আকৌ লগ পাম ধন্যবাদ